মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই শ্ৰেণীৰ জৰিয়তে দশম শ্ৰেণীৰ পাঠ্যপুথিৰ পাঠসমূহ একাধিক্ৰমে আলোচনাত আগবঢ়াম বুলি সিদ্ধান্ত লৈছোঁ। সেয়েহে আজি দশম শ্ৰেণীৰ পাঠ্যপুথিৰ প্ৰথম পাঠ বৰগীতৰ বিষয়ে কিছু আলোচনা আগবঢ়াবলৈ আহিছোঁ। বৰগীত সম্পৰ্কে জানিবলৈ হ'লে আমি প্ৰথমে এই বৰগীতনো কি এই কথা জানিব লাগিব। বৰগীতসমূহ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পন্ন এক শ্ৰেণীৰ গীতৰ থোল। বৰগীতসমূহ বিশেষ লক্ষণযুক্ত। তাৰ প্ৰথম আৰু প্ৰধান লক্ষণ হৈছে এইসমূহ শাস্ত্ৰীয় ৰাগতালযুক্ত। দ্বিতীয় কথা হৈছে আধ্যাত্মিক ভাৱসম্পন্ন। তৃতীয় কথা হৈছে বৰগীতৰ ভাষা ব্ৰজাৱলী। ইয়াৰ উপৰিও আমি বৰগীতৰ আৰু কেইবাটাও লক্ষণ দেখিবলৈ পাওঁ। বৰগীতসমূহ ভক্তি তত্ত্বমূলক, ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। বিশেষভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতত শিশু কৃষ্ণৰ বিপৰীত ধৰ্মী এখন ছবি মূলতঃ দেখিবলৈ পোৱা যায়। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীতসমূহত আমি সাধাৰণতে কৃষ্ণৰ শৈশৱ লীলা বা বাৎসল্য ৰস কেন্দ্ৰিক গীত কিছুমান দেখিবলৈ পাওঁ। বৰগীতসমূহ মূলতঃ দুয়োজনা গুৰুৱে ধৰ্ম প্ৰচাৰৰ নিমিত্তে প্ৰচাৰ কৰি আহিছিল। এতিয়া আমি বৰগীতৰ লক্ষণসমূহ জনাৰ সমান্তৰালভাৱে বৰগীতত ব্যৱহৃত ব্ৰজাৱলী ভাষানো কি, এই ব্ৰজাৱলী ভাষাৰ লক্ষণসমূহনো কি কি এই সম্পৰ্কেও জানিব লাগিব। এই ব্ৰজাৱলী ভাষা মূলতঃ মৈথিলী ভাষাৰ পৰা অনা হৈছে। তাৰ লগে লগে ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ ভাষাৰ কিছু প্ৰভাৱ ব্ৰজাৱলী ভাষাত পৰিছে। এই ব্ৰজাৱলী ভাষাৰ মূল তিনিটা বিশেষ লক্ষণ আমাৰ চকুত পৰে। প্ৰথম লক্ষণ হৈছে এইবিলাক শ্ৰুতিমধুৰ, অৰ্থাৎ শুনিবলৈ শুৱলা। দ্বিতীয় কথা, বৰগীতত স্বৰধ্বনিৰ বাৰে বাৰে প্ৰচাৰ হোৱা দেখিবলৈ পোৱা যায়। আৰু ব্ৰজাৱলী ভাষাৰ আন এটা অন্যতম বৈশিষ্ট্য হৈছে ব্ৰজাৱলী ভাষাসমূহ শক্তিশালী আৰু কৃত্ৰিম ভাষা। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত মুঠ বৰগীতৰ পৰিমাণ 191টা বুলি কোৱা হৈছে যদিও তেখেতৰ ভনিতা থকা বৰগীতৰ পৰিমাণ 157টাহে পোৱা গৈছে। আমাৰ পাঠ্যপুথিত থকা বৰগীতটি ৰাগ বসন্ত ৰাগত বন্ধা আছে আৰু এই বৰগীতটিত মূলতঃ ভগৱান শ্ৰীহৰিৰ অপাৰ মহিমাৰ কথা অতি সাৱলীল ৰূপত গুৰুজনাই প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। গুৰুজনাই ভগৱান শ্ৰীহৰিৰ অপাৰ মহিমাৰ কথা ক'বলৈ যাওঁতে এটা কথা স্পষ্ট ৰূপত আমাক কৈছে যে সনক সনন্দৰ দৰে ঋষিমুনিসকলেও হাজাৰ বছৰ তপস্যাৰ ফলতো ভগৱান শ্ৰীহৰিৰ কায়িক ৰূপ দেখিবলৈ পোৱা নাছিল। তেনে ক্ষেত্ৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিজকে সামান্য ব্যক্তি বুলি ভাবি এই কথা প্ৰকাশ কৰিছে যে তেওঁৰ দৰে ব্যক্তিয়ে ভগৱান শ্ৰীহৰিৰ মহিমা পোৱাটো সম্ভৱ নহয়। গুৰুজনাই আন এশাৰীত এই কথা স্পষ্ট ৰূপত ব্যক্ত কৰিছে যে সহস্ৰ বয়নে যাৰ নাপাৱন্তে সীমা। সহস্ৰ বয়ন অৰ্থাৎ হাজাৰ সৰ্পৰ অনন্তৰ মুখে ব্যক্ত কৰিও যিজন ভগৱান শ্ৰীহৰিৰ মহিমা অন্ত পেলাব নোৱাৰে, সেইজন ভগৱান শ্ৰীহৰিৰ মহিমা আমাৰ দৰে সামান্য লোকে কেতিয়াও বিচাৰি পোৱাটো সম্ভৱ নহ'ব। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বিষয় জঞ্জাল অৰ্থাৎ সাংসাৰিক সমস্যাত আঁতৰ হৈ শ্ৰীহৰিৰ চৰণ কমলত ঠাই বিচাৰিছে। প্ৰকৃতাৰ্থত গুৰুজনাই চিৰকুমাৰ ব্ৰত পালন কৰিছিল যদিও এই সংসাৰখনৰ যি সমস্যা, এই সমস্যাত যেন তেওঁ জৰ্জৰিত হৈ পৰিছিল। ভগৱান শ্ৰীহৰিৰ শ্ৰীচৰণত ঠাই বিচাৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে কৈছে যে ভকতসকলৰ তেৰা জীৱন স্বৰূপ। সেয়েহে এই আতুৰ হৈ পৰা প্ৰতিজন ভক্তক ভগৱান শ্ৰীহৰিৰ কৃপাৰ প্ৰয়োজন। তেৰাৰ কৃপা অবিহনে কোনো লোকে কেতিয়াও জীৱনত
কোনো কামেই সম্ভৱ কৰি তুলিব নোৱাৰে সেয়েহে এই বৰগীতটিত শ্ৰী হৰিয়েই যে সকলো এই কথা ব্যক্ত কৰিছে তেওঁৰ মহিমা আমি কোনোদিনে কেতিয়াও পাব নোৱাৰোঁ সেয়েহে এই অপাৰ মহিমাৰ গৰাকী স্বৰূপ ভগৱানে আমাৰ সকলোৰে বাবে সৰ্বোচ্চ মহাধন স্বৰূপ বুলি আমাক সকলোকে তেৰাৰ শ্ৰীচৰণত সেৱা ধৰিবৰ বাবে বৰগীতটিৰ জৰিয়তে যেন পৰামৰ্শ আগবঢ়াইছে ধন্যবাদ